অসম ৰাজ্যিক সমাৰোহত এবাৰ শিৱসাগৰ জিলাৰ মইনা পাৰিজাতৰ ব্যায়াম প্ৰদৰ্শন ব্যায়াম প্ৰতিযোগিতাত ইতিমধ্যে শিৱসাগৰ জিলা শাখাৰ প্ৰায় 100টি সংখ্যক 100টা আমাৰ মইনাই এই কাৰ্যসূচীত যোগদান কৰিছে। ইতিমধ্যে তেওঁলোকে প্লেগ্ৰাউণ্ডত আমি ব্যায়াম প্ৰদৰ্শনৰ বাবে তেওঁলোকে ইতিমধ্যে শাৰী পাতি থিয় হোৱা আমি দেখিবলৈ পাইছোঁ। নাই শিৱসাগৰ অকল শিৱসাগৰ নহয় শিৱসাগৰ এইটো অকল শিৱসাগৰ গোটেইখিনি শিৱসাগৰ হয় বা হয় গোটেই ধন্যবাদ। শিৱসাগৰ জিলা মইনা পাৰিজাত অতি সুন্দৰ প্ৰদৰ্শন, সৰ্ববৃহৎ দল বুলি আমি ক'ব পাৰোঁ। তোমালোকৰ অনাগত দিনলৈ আমাৰ সদৌ মইনা পাৰিজাতৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ, আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল। লগতে ইয়াৰ লগে লগে তেওঁলোকৰ প্ৰত্যাপনৰ পাছতে আমি ধেমাজি জিলাক আমন্ত্ৰণ জনাইছোঁ, ৰেডি হ'ব লাগে। তেওঁলোক প্ৰদৰ্শনস্থলীলৈ আহিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধেমাজি জিলা আহিব লাগে, সময়ৰ খুব নাটনি, সেয়েহে
অতি সোনকালে এতিয়া শিৱসাগৰ জিলা মইনা পাৰিজাতৰ মাৰ্চ পাষ্টৰ দলটি আগবাঢ়িছে। ইতিমধ্যে বিভিন্ন জিলাই এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিছে। তাৰে অন্যতম এখন জিলা শিৱসাগৰ জিলা। প্ৰায় 45জন মইনাই মাৰ্চ পাষ্টত যোগদান কৰি শিৱসাগৰ জিলা মইনা পাৰিজাতৰ গৌৰৱ বহন কৰি এয়া মাৰ্চ পাষ্টৰ দল আগবাঢ়িছে। অভিবাদনৰ বাবে আগবাঢ়ি আহিছে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ মইনাৰ দলটি। এয়া আমাৰ মাজত শিৱসাগৰ জিলা মইনা পাৰিজাতৰ মইনাৰ দল। আমাৰ সন্মুখত ধেমাজি জিলা মইনা পাৰিজাত। আমাৰ মাজত যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা প্ৰতিনিধি দলটি। আমাৰ অভিবাদনৰ এইবাৰ আমাৰ সন্মুখত যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা দল। অভিবাদন কাৰ্যসূচীত বেণ্ডৰ শিল্পী তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মহিলা প্ৰতিনিধিসকলে ইতিমধ্যে অভিবাদন প্ৰদান কৰিছে আৰু তেওঁলোকে গৈ নিজৰ নিজৰ স্থানত আমি মহিলা প্ৰতিনিধিসকলক গৈ পূৰ্বস্থানত আমি গণতন্ত্ৰৰ কাৰ্যসূচী
বাহিনী